নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেললৈ। আজি মানে ভাবিলোঁ ঘৰৰ পাছফালে পথাৰ অকণমান আছে, তাতে মানে মাছ ধৰোঁগৈ বুলি ভাবিছোঁ। তো ভাবিলোঁ মানে আপোনালোককো দেখুৱাওঁ, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই আমাৰ জাকৈয়া বাইদেউ মাছ ধৰিব আহিছে ন, দেখাই দিওঁ অলপ। জাকৈয়া বাইদেউজনী খালৈ কয় তোমাৰ সুধা জাকৈখন যে খালৈ নাই যে, এইটো আমাৰ পেটলা খালৈ। সেইটো নেকি কি থু পাই ল'ব লাগে নেকি জাকৈ মাৰ আগত? টিকাটো ডাঙৰ খালে, টিকা জাকৈখনৰ টিকাটো ডাঙৰ খুৱালে নো মাছে নোসোমাবচোন। ৰছীডাল দীঘল হৈছে, মাছ মাছ থাকে নাই ইয়াত। ডাঙৰ হয় আৰু চাওঁ দেখাই দিম থ কথা। এয়া মোৰ প্ৰথম বহনি মাছ এজনী পাই গ'লোঁ। এতিয়া দুটাই তাৰমানে আৰু নেপাবি কৰি আছিলে তো, এতিয়া মই পাই গ'লোঁ অকণমান। ৰছীডাল অলপ ছুটি কৰি লওঁ। সেইডাল ঘৰৰ পিছফালে সৰু পথাৰ এখন ওলাই দে ছুটি কৰি জাকৈখন দি কষ্ট টানিছে। যা টানি টানি গৈ থাক কৈ থাকি মাছে নাই। অকল এজনী পুঠি মাছ আছিলে আৰু তোমাৰ এনেই মনটো খোজ কৰিবৰ কাৰণে আছে। উঠিছে চাওঁ আকৌ যাবখিনি হয় ন 360 ভিউ এটা চাই লওক আমাৰ পথাৰখন। ইয়াৰ মাজত পেটলা দৌৰ মাৰি জাকৈ লৈ যা মোক খাবি। মই নাজানো খাই খোৱা কেনেকৈ বনাই নাজানো। কেনেকৈ সোমালে সেইজনী বেছি এজনী। দে আছিলে ছুটি কৰি দিম অলপ। উঠিলে কাৱৈ পুঠি খলিহনা পাবি ক আছে সেনা ঠিকছে। এই এতিয়া গুলিখন অলপ দেৰিকৈ ক'ব লাগিছিলে। কালিকে পেটলা হাঁহ বুলি কৈ দিছোন কেলে পাইছে নাই। এইডোখৰতে আমি এতিয়া মাছ ধৰি আছোঁ। বিৰাট ডাঙৰ পালিচোন। এইটো আমাৰ ফিচাৰীত তামাম মাছ মেলি থৈছোঁ। মাছেই মাছ তামাম, খালি নেদেখা পানী ডাঙৰ হৈছে আৰু বিৰাট ডাঙৰ লাগে। মাছ চাছ নাই এনেই আৰু ফূৰ্তি। এই ফিচাৰীত আছে কিন্তু তামাম মেলি থৈছোঁ। ডাঙৰ হ'লে এদিনমান ধৰিলে দেখাম দেই। আজি খা পানী ডাঙৰ যে নেদেখ। সোমালে ডাঙৰ সোমাব দেই। মাথা ঘূৰাই মোৰ যে এইফালৰ পৰা এনেকৈ ঘূৰি আহক, এইডোখৰ পৰা এনেকৈ ইয়াত আমি লোকেল মাছে খাম, হেৰি নাখাম। মাছ ধৰি থাকোঁতে এফালে ছোৱালী 3জনী ওলাইছেহি। হাই বুলি কৈ দে। মাছখিনি ভালকে থলে নাই? মই চাব নোৱাৰোঁ। পিছত তোক পোৱাৰ পিছত মই সঁচাকৈ চাব নোৱাৰোঁ। সেনেকুৱা কুইন দিবি কাইটো নাই, নহ'লে ধুলুংতে। আমাৰ মেম চাহাব গৈছে। নহয় এইডোখৰ বাম একো নহয়, এনেই আছেই চোন। মই ঠেলি দিয়া হৈছে। মজা আছে ভিডিঅ'টো।
আগতে এটা মাৰি দে ধুনীয়াকৈ ৰাইজক দেখাই দে তইও মতা পোৱালি হ'লি তাত লৈ যা আগতে এটা মাৰি দে ৰাইজক দেখাই দে আইয়া গৰু গৰু কৈ আছে মই আৰু মাতি দিম তোক এনেও নামিলে তেন্তু এৰাই মই খেলিব পাৰোঁ ঘৰ পাই গ'লোহি এতিয়া গা চা ধুই ফ্ৰেছ হৈ লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ